আমার লাহরিঘাট সমষ্টির অসম গণ পৰিষদ দলৰ কাৰণে এটা শুভদিন। আজি আমাৰ লাহৰিঘাট সমষ্টিৰ এটা যোগদান কাৰ্যসূচীৰ লগতে আমাৰ লাহৰিঘাট সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ কমিটিৰ গঠনাৰ্থে এখন আজি মিটিং আমি আহ্বান কৰিছিলোঁ। এই মিটিঙত আজি আমাৰ লাহৰিঘাট সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা, বিশেষকৈ তুলসীগুৰি পঞ্চায়তৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিয়া ব্যক্তি মোহাম্মদ শফিকুল ইছলাম সাহেব, তেওঁ 10 বছৰ বিগত 10 বছৰ মণ্ডল সম্পদৰ সম্পাদক আছিল, এতিয়াও তেওঁ সম্পাদক হৈ আছে। তেওঁৰ নেতৃত্বত প্ৰায় 100ৰো অধিক মানুহে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি প্ৰথমে শফিকুল ইছলাম সাহেবৰ লগতে নতুনকৈ যিসকল ব্যক্তিয়ে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে তেওঁলোকক আমি আমাৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু দললৈ উষ্ম আদৰণি জনাইছোঁ। চাওক, আজি অসমত চলি থকা মিত্ৰজোঁটৰ চৰকাৰখনে লাহৰিঘাটৰ বাবে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী সমাধানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু এই কামসমূহ স্বচক্ষে আমাৰ লাহৰিঘাটৰ গৰাখহনীয়া ৰাইজে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ চৰকাৰখনৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত লাহৰিঘাট আৰু দৰঙৰ খাৰপেটীয়া সংযোগী এখন দলং নিৰ্মাণৰ প্ৰস্তাৱ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছে আৰু এই দলংখন নিৰ্মাণ কাম খুব কম সময়ৰ ভিতৰত আৰম্ভ হ'ব। ইয়াৰ উপৰিও লাহৰিঘাটৰ যি মথাউৰি, ব্ৰহ্মপুত্ৰৰ যি মথাউৰি, মথাউৰিৰ ওপৰেদি টুলেনযুক্ত ৰাস্তা নিৰ্মাণ কৰি আমাৰ চৰকাৰখনে উন্নয়নৰ এটা যাত্ৰা ৰাইজৰ মাজত দৃষ্টান্তভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইসমূহ বস্তু আমাৰ চৰকাৰখনৰ যে সকলো জাতি জনগোষ্ঠীৰ হকে কাম কৰাৰ এটা সদিচ্ছা আছে, এই সদিচ্ছা প্ৰকাশ কৰি ৰাইজে আকৃষ্ট হৈছে। বিগত দিনত পৰি যোৱা কংগ্ৰেছ সংগঠনৰ বহু বাগা কংগ্ৰেছ নেতা আজি অসম গণ পৰিষদত যোগদান কৰিবলৈ ওলাইছে, ভাৰতীয় জনতা পাৰ্টীত ওলাইছে। আগন্তুক দিনত লাহৰিঘাট যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰদলৰ হাতত যাব, আজি এই জইনিং কাৰ্যসূচীত আমি অসম নীতি আদৰ্শ আঞ্চলিকতাৰ যি এই প্ৰবৃত্তি কৰি যিখিনি সকলো কেন্দ্ৰীয় কমিটিৰ সাধাৰণ পৰিষদৰ সন্মানীয় সদস্য বৰমাজালী সাহেবক আঞ্চলিক আমাৰ ডাইনামিকলি অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়া, 3 নম্বৰ পৰ্যায়ৰ সকলো নেতা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আজি অসম গণ সুযোগৰ সন্ধানত আৰু এই ৰেকৰ্ডিং আৰু নিশ্চয় অনাগত দিনত অসম গণ পৰিষদ দলে বিভিন্ন এইটো আমি আশাবাদী।